তো লৈ বিৰান স্বাগতম জনাই চালটো ফালটো ব্লগলৈ। তো হেপী বিহু, কাতি বিহু এণ্ড জাষ্টিছ ফৰ জুবিন গাৰ্গ। এণ্ড মানে আজি কাতি বিহু ন, সিমান এটা ভালো লগা নাই কাতি বিহু হিচাপে। অন্যবাৰ যিটো ফূৰ্তি মানে এইবাৰ জুবিন দা অবিহনে সিমান ফূৰ্তিও লগা নাই, কাৰণ জুবিন দা অবিহনে ফাৰ্ষ্ট বিহু এইটো। তো এতিয়া মানে শৰাই ভাঙিব যাওঁ, চবেই ঘৰে ঘৰে শৰাই ভাঙিব যায়। তো তাকে লাগি যাওঁ, মানে গাটো একদম আজি অলপ বেয়া টাইপৰে শুয়ে আছিলোঁ। আমাৰ তাতে ভাঙি গ'ল, মই ওলাই যোৱা নাই, মানে একদম গা চা বেয়া। তো ইমান জচত বনাব নোৱাৰোঁ আজি ভিডিঅ'টো। তো যাওঁ, কি হয় কি নহয় দেখাই আছোঁ। তো এফালে শৰাই ভাঙিব আছোঁ, মানে আমাৰ ফালে ঠগি বুলি কয়, আপোনাৰ ফালে শৰাই বুলি কয় চাগে। তো এনেকৈ ঠগি চগি ভাঙি আছোঁ। এইফালে প্ৰসাদ, এইফালে সজ্ঞানী চজ্ঞানী দি আছে আৰু। তো এনেকৈ হেৰি শৰাই চৰাই ভাঙি আহিলোঁ ঘৰত, মানে আছে আৰু ভাগৰ লাগিছে, যাবৰ ইচ্ছা নাই। তো এফালে মোৰ সখী বিয়া চাটা ধৰা। তো সখী কিবা ক'বা নেকি? আকৌ নকওঁ, সখী লাজ কি ক'ম আৰু, নাম ধৰিব নেকি এতিয়া? নামত কাম। তো এতিয়া আৰু নাম আছে, নামলৈ যাব ওলাইছোঁ, মানে এই সংকীৰ্তন ধৰিব, সংকীৰ্তনত যাম। কি হয় কি নহয় দেখাই আছোঁ। তো এফালে নামত আহি পালোঁ, নাম ধৰোঁ এতিয়া। আপোনালোকৰ চাওক, ময়ো নাম ধৰোঁ। তো এনেকৈ আহি নাম চাম ধৰি আহি ঘৰ পালোঁ। তো লাষ্টৰ এটা কথাই ক'ম, জাষ্টিছ ফৰ জুবিন দা। যোৱাবাৰ কমেণ্ট এটা কৰিছিল, মানে জুবিন দা বুলি নকয়। জুবিন দাই মানে এটা প্ৰগ্ৰেম এখনত কৈছিল যে জুবিন বুলি মাতিলেহে বেছি ভাল পাইছিল, মানে সেইকাৰণে মই জুবিন বুলিয়ে কৈছিলোঁ। তো সেইটো কাৰণে চৰি আৰু, জুবিন দা বুলিয়ে ক'ব লাগিছিল। তো বাকী কি ভিডিঅ'টো কৰিলোঁ কি নকৰিলোঁ গম নাপালোঁ আৰু, মুঠতে জাষ্টিছ লাগে সেইটোৱে জানো। প্ৰত্যেকটো ভিডিঅ'ত কৈ যাম যে নাকলাগি জাষ্টিছ নাপায়, সেইটোৱে। তো যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। বাই বাই আজিলৈ।